নমস্কাৰ মই দেবজানী বৰুৱা আপোনালোকক সকলোকে এই চেনেলটি স্বাগতম জনাইছো আজি আমি কথা পাতিম যে শিশুসকলৰ ওজন কেনেকৈ বঢ়াব পাৰি ফাৰ্স্ট অফ অল মই আপোনালোকক ক'ব বিচাৰিম যে যেতিয়া শিশুটিৰ বয়স এবছৰ হয় তেতিয়া তেওঁৰ বয়স 7.5 ৰ পৰা 11.5 লৈকে হ'ব পাৰে আৰু যদি 2 বছৰ হয় তেতিয়া 9.5 ৰ পৰা 15.5 লৈকে হ'ব পাৰে আৰু 3 বছৰ হলে 10.5 ৰ পৰা 18.5 লৈকে হ'ব পাৰে আৰু সাধাৰণতে সকলোখিনি শিশু এই কেটেগৰীৰ ভিতৰতে আহি যায় বাট তথাপিতো বিং আ মাদাৰ আমাৰ সকলোৰে এটা চিন্তা থাকে যে আমি সন্তানটিক কেনেদৰে শকত কৰি তুলিম বা ওজন কেনেকৈ বঢ়াম সো মই এই ভিডিঅ'টি বনালোঁ এই ভিডিঅ'টি বনাবলৈ মই বহুতখিনি ৰিচাৰ্চ কৰিলোঁ আৰু মোৰ যোনজন পিডিয়াট্ৰিচিয়ান আছে তেওঁৰ লগতো ভালেখিনি কনসাল্ট কৰিলোঁ আৰু তেওঁৰ অনুসৰি মই কিছুমান খাদ্য সামগ্ৰীৰ তালিকা মই প্ৰস্তুত কৰি তুলিছোঁ তেওঁৰ পৰামৰ্শৰ মতে সো মই এইখিনি আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিম শিশুসকলৰ ওয়েট বঢ়াবৰ বাবে মোৰ পেডিয়াট্ৰিচিয়ানজনে যিখন খাদ্য সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি দিছিলে সেই তালিকাৰ সামগ্ৰীসমূহ ইজিলি আমাৰ ঘৰতে এভেইলেবল হৈ থাকে যেনেদৰে হৈ গ'ল আলু তাৰপিছত আহিব মিঠা আলু পটেটো বা সুইট পটেটো তাৰপিছত থাকিব ভাত যিটো আমি সদায় খাওঁৱেই তাত আপুনি ভাতত বাটাৰ মিক্স কৰি দিব পাৰে বা আলুটো ফ্ৰাই কৰিলে তেলত ফ্ৰাই কৰিব পাৰে আৰু গাখীৰ জাতীয় সকলো ধৰণৰ সামগ্ৰী দিব পাৰে যেনেদৰে চীজ হৈ গ'ল তাৰপিছতে কি কয় দৈ হৈ গ'ল আৰু ইফালে গাখীৰটো আছেই গাখীৰত কিন্তু সৰটো কাঢ়িব নালাগে বহু সৰু ল'ৰা ছোৱালী এটা প্ৰব্লেম থাকে যে গাখীৰৰ যোনটো সৰ চামনি যোনটো পৰে সেই চামনি সৰটো খাবলৈ খুব বেয়া পায় সো সেই সৰটো বহুত ইম্পৰ্টেণ্ট তাতেই মানে ফেটছসমূহ থাকে তাৰপিছতে ফ্ৰুটছৰ ভিতৰত মানে বানানা দিব পাৰে বানানাৰ ভিতৰত মালভোগ কল বা তাৰপিছত আহি গ'ল এয়া ভীমকল এয়া এনেধৰণৰ কলসমূহ দিব পাৰে আৰু আজিকালিতো এইটো মেংগোৰ ছিজনে আৰু মেংগো দিব পাৰে আৰু মেংগো দিলেও খুব কম সময়তে শিশুসকলৰ ৱেইট গেইন হৈ যায় তাৰপিছতে ড্ৰাই ফ্ৰুটছসমূহ দিব পাৰে যেনেকৈ কাজু খালেও বহুখিনি ৱেইট গেইন হৈ যায় আৰু তাৰ লগত ৱালনাটো দিব পাৰে কেলৈ কি হয় ৱালনাটো দিলে কি হয় নিজৰ ৱেইটটোতো মানে শিশুসকলৰ ৱেইটটোতো বাঢ়িবই তাৰ লগতে ওমেগা 3 ফেটি এচিডো পাব যিটো আমাৰ সেই শিশুসকলৰ ব্ৰেইনৰ বাবে অতি প্ৰয়োজন সো যদি আপোনাৰ শিশুটি সৰু হয় তেনেহ'লে ড্ৰাই ফ্ৰুটছ পাউডাৰ এনেধৰণৰ বেলেগ বেলেগ ড্ৰাই ফ্ৰুটছবিলাক মিক্স কৰি পাউডাৰো বনাব পাৰে আৰু সেনেদৰে গাখীৰত মিক্স কৰি এনেকৈ দিব পাৰে তাৰপিছতে আহিব নন ভেজৰ ভিতৰত মোৰ ডক্টৰজনে প্ৰিফাৰ কৰিছিলে এগ বইল কণী বা এনেকৈ পুষ্ট কৰি কণী যেনেধৰণে বিচাৰে সেনেধৰণে কণী দিব পাৰে শিশুসকলক সো এইখিনি হৈছে খাদ্য সামগ্ৰীৰ তালিকা পেডিয়াট্ৰিচিয়ানজনে আৰু এটা কথা কৈছিলে যদি মাইণ্ডটো যদি একেবাৰে ফ'কাছে আছে ৱেইট গেইন কৰাবই লাগিব বুলি শিশুটিৰ তেনেহ'লে শিশুটি 1 ঘণ্টা বা 1.5 ঘণ্টাৰ মূৰে মূৰে তেওঁলোকক খাব দিব লাগে স্মল পৰ্চন সিহঁতক দিব লাগে খাদ্যৰ হৈ গ'ল ড্ৰাই ফ্ৰুটছে হৈ গ'ল বা বানানা অকণমান দি দিলে বা ফ্ৰুটছ কি কয় এইটো মেংগো অকণমান দি দিলে গাখীৰত আকৌ মানে ড্ৰাই ফ্ৰুটছ পাউডাৰটো মিক্স কৰি দিলে বা আলু ফ্ৰাই এনেকৈ দি দিলে সেনেকৈ ধৰণৰ সৰু সৰু স্মল পৰ্চন সিহঁতক 1-1.5 ঘণ্টা মূৰে মূৰে খাবলৈ দিব আৰু এটা কথা মোৰ পেডিয়াট্ৰিচিয়ানজনে কৈছিলে যে আমি সৰু ল'ৰা ছোৱালীসমূহক কেতিয়াও খোৱাৰ সময়ত মানে জোৰ কৰিব নালাগে যে খোৱা বুলি মানে ডোণ্ট প্ৰেছাৰ দ্য চাইল্ড টু ইট একচুৱেলি সৰু ল'ৰা ছোৱালীবিলাকৰ যেতিয়া সিহঁতৰ ভোক লাগে তেতিয়াহে সিহঁতি খাব মানে সিহঁতৰ মাইণ্ডটো খুব বেছি স্মাৰ্ট হয় যে মানে আমি ডাঙৰ মানুহবিলাকৰ কি হয় যে অকণমান কিবা এটা খাবলৈ ভাল লাগিলে বা টেষ্টি লাগিলে আমি অলপমান খাই দিলোঁ বেছিকৈ কিন্তু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা নহয় সিহঁতৰ যিমানখিনি ভোক থাকিব সিমানখিনিহে সিহঁতি খাব চ' ডোণ্ট প্ৰেছাৰ ইয়ৰ চাইল্ড টু ইট আৰু আপুনি ডিচাইড কৰক যে আপুনি ল'ৰাটোক কি খুৱাব আৰু কেতিয়া খুৱাব চ' আজি ভিডিঅ'টি মই এইখিনিতে সামৰিব বিচাৰিম আৰু আকৌ মই অহাকালিলৈ নেক্সট ভিডিঅ' এটা লৈ আহিম তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক সুস্বাস্থ্য থাকক যিহেতু এইটো এনেধৰণৰ পৰিৱেশ এটা সংঘটিত হৈছে COVID-19 চ' সকলোৱে ভালে থাকক নমস্কাৰ
Thanks for watching. Please do subscribe the channel and like, comment and share.